এক গৃহত পাতিছিল উৎসৱ, তাত মই হলো উপস্থিত। ভোজন কৰিবলৈ দিছিল সুস্বাদুৰ ক্ষীৰ, কিন্তু তোমাৰ আৰু সন্তানৰ কথা চিন্তা কৰি মই উভতি আহিলো। তাৰপিছত কি হ'ল? ভোজন নকৰিলো মই সেই সুমিষ্ট অন্ন, সেইবাবে খোজ ললো মই কিহৰ দিশে। তাৰ পাছত জোৰেৰে এজন পথিকে আহি কৰি দিলে মোক আঘাত। চূন্য ভিন্ন হৈ পৰিল মোৰ ক্ষীৰ পাত্ৰ। হে দয়াবয়, দয়াৰ সাগৰ, কি অপৰাধ কৰিছিলো আমি বাৰ কাষত, যাৰ বাবে তুমি দিছা আমাক হেনে দুখ দিদাৰ। অধৈৰ্য নহবা তাৰ কোনো নাই দুখ কৃষ্ণ কৃপাময়ৰ। অধৈৰ্য নহবা, পূৰ্ণ জন্মৰ ভোগ কৰিছো আমি এই জনমত। স্বামী, এটা কথা কওকচোন, ঈশ্বৰ সৃষ্ট আমি সকলো জীৱ সমান নহয়নে না? কিন্তু সেই জীৱৰ মাজতেই আপুনি মই যদি অনাহাৰেই ওৰে জীৱন কটাব লাগে, এয়া জানো জীৱৰ প্ৰতি অন্যায় নহয় না? ধৈৰ্য ধৰা মহিলা, ধৈৰ্য ধৰা। আপুনি দ্বাৰকালৈ গৈ এবাৰ কৃষ্ণক লগ কৰি আহিব নোৱাৰেনে না? নাই এনে কথা নকবা দুনাই। ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত যদি মই মৃত্যুৰ সন্মুখত আত্মসন্মান জলাঞ্জলি কৰো ভিক্ষাদান। মোৰ কথাত ভুল নুবুজিব না। মই আপোনাক প্ৰভুৰ ওচৰত দুহাত পাতিবলৈ কোৱা নাই। ৰাখিবলৈ মই অপাৰগ, মই অপাৰগ। কিন্তু নাথ, মোৰ এটি মাত্ৰ অনুৰোধ আপুনি ৰাখিবই লাগিব। মই কোনোদিন আপোনাৰ ওচৰত কোনো অভিযোগ কৰা নাই। আপুনি মাত্ৰ দ্বাৰকালৈ গৈ প্ৰভু কৃষ্ণক সাক্ষাৎ কৰক। নিশ্চয় বুজিব অন্তৰ্যামী প্ৰভুৱে ভক্তৰ মনৰ কথা। মোৰ এটি মাত্ৰ অনুৰোধ ৰক্ষা কৰি যাওক দ্বাৰকালৈ নাথ। ঠিক আছে, তোমাৰ অনুৰোধ ৰক্ষা কৰি মই দ্বাৰকালৈ যাম। কিন্তু এটা কথা মাত্ৰ জানি থোৱা তুমি, আত্মসন্মান জনাঞ্জলি দি হ'ব পাৰো ভিক্ষাৰী মই ব্ৰাহ্মণ, তথাপি মই দুহাত পাতিব নোৱাৰো মৃত্যুৰ সন্মুখত। হ'ব নালাগে আপুনি দুহাত পাতিবলৈ যদুপতিৰ ওচৰত। বাৰু নাথ, আহক দ্বাৰকাৰ গমনৰ বাবে সময় বলা নাথ।